الحمد لله يستعينه واستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا وسندنا ونبينا ومولانا محمدا عبده ورسوله صلى الله عليه وسلم আমি নামাজৰ বিষয় মছলা মাসাইল আলোচনা কৰি আছিলোঁ। চহু সিজদাৰ বিষয়লৈ আলোচনা হৈ আছিলে। সেজদাই চহু কাক কয় আমি আলোচনা কৰিছোঁ যে শেষ ৰিকাতত আমি অকল আত্তাহিয়াতু পঢ়ি সোঁফালে সালাম ফিৰাই দিয়াৰ পিছত দুটা সিজদা কৰি আমি আকৌ আত্তাহিয়াতু দুৰুদ শৰীফ পঢ়ি নামাজ কমপ্লিট কৰোঁ। ইয়াক চহু সিজদা বুলি কোৱা হয়। আমি সিদিনা আলোচনা কৰিছিলোঁ যে ইমাম চাহাবে 5 নম্বৰ ৰিকাতৰ কাৰণে থিয় হৈ গ'ল। সেই সময়ত মুক্তাদিসকলে কি কৰিব? মুক্তাদিসকলে তকবীৰ দিব। তকবীৰ দিয়াৰ পিছত লোকমা দিয়াৰ পিছত যদি ইমাম সাহেব ঘূৰি আহিল আৰু যদি নাহে মুক্তাদিসকলে নিজৰ নামাজ কমপ্লিট কৰিব। ইমামৰ মছলাও বয়ান কৰা হৈছিল যে ইমাম সাহেবে যদি 5 নম্বৰ ৰিকাতৰ সিজদা কৰাৰ আগে যদি মুক্তাদিসকলৰ লগত শামিল হৈ নামাজ কমপ্লিট কৰে তেনেহ'লে ইমামৰ নামাজো সহিশুদ্ধ হৈ যাব। অন্যথায় ইমাম সাহাবৰ নামাজ এনেকুৱা হ'ব পাৰে যদি 5 নম্বৰ ৰিকাতত তেখেত 5 নম্বৰ ৰিকাত পূৰা কৰি সালাম ফিৰাই দিছে, শেষত চহু সিজদা কৰিছে, তেনেহ'লে সেই ইমাম সাহাবৰ নামাজ 4 ৰিকাত ঠিকেই থাকিব, 1 ৰিকাত কোনো নামাজ নহ'ব, হয়তো সৱাব নহ'ব নামাজৰ। যদি 6 ৰিকাত পূৰা কৰে তেনেহ'লে 6 ৰিকাত কমপ্লিট কৰাৰ পিছত 4 ৰিকাত ফৰজ আদায় হৈ যাব, কিন্তু 2 ৰিকাত নফল বনি যাব। এইখিনি যোৱা সপ্তাহত আমি আলোচনা কৰিছিলোঁ। আজিৰ আলোচনাত ইমাম সাহেবৰ সন্দেহ হ'ল, সন্দেহ নহয় মানে ইয়াকিন আছে, বিশ্বাস আছে, মই 4 ৰিকাতেই পঢ়াইছোঁ। দুইজন মুক্তাদি কোনো মুক্তাদিয়ে কৈ আছে যে আপুনি 3 ৰিকাত পঢ়াইছে। এতে কোনটোৰ ওপৰত আমল কৰিব? ইমামৰ যদি ইয়াকিন থাকে, বিশ্বাস যদি থাকে, আৰু দুইজন ব্যক্তি ভৰসামন, যাৰ ওপৰত মানে ভৰসা কৰিব পাৰি, এনেকুৱা ব্যক্তি দুজনে কৈ আছে ইমাম সাহেবৰ যদি ইয়াকিন থাকে যে মই 4 ৰিকাতে পঢ়াইছোঁ, ইমাম সাহেব নিজৰ ইয়াকিনৰ ওপৰতে আমল কৰিব, অৰ্থাৎ 4 ৰিকাতেই সেইটো মানি ল'ব। যদি ইমাম সাহেবৰ সন্দেহ হয়, এইটো মছলা গ'ল, যদি ইমাম সাহেবৰ সন্দেহ হয় যে মই 4 পঢ়ালোঁ না 3 পঢ়ালোঁ, দুজন মুক্তাদি যদি ভৰসামন, যাৰ ওপৰত মানে নিৰ্ভৰ কৰিব পাৰি, উপযুক্ত দুজন মুছল্লিয়ে কৈ আছে যে আপুনি 3 ৰিকাত পঢ়াইছে, বা এইটো ইমামৰ ক্ষেত্ৰতো হ'ব পাৰে, বা অকলে কোনোবাই নামাজ পঢ়ি আছিলে, সেই নামাজ কোনোবাই দেখা পাইছে, দুজন ব্যক্তিয়ে দেখা পালে যে এখেতটো 3 ৰিকাত পঢ়িল, 4 ৰিকাতহে পঢ়িব লাগিছিল। তেখেতক কোৱাৰ পিছত যদি বিশ্বাস নকৰে এইটো ভুল হ'ব, বিশ্বাস কৰিব লাগিব দুজন ব্যক্তি থকাৰ ক্ষেত্ৰত। তাৰ কাৰণ তেখেতৰো ডাউট আছে, সন্দেহ আছে যে মই 3 পঢ়িলোঁ না 4 পঢ়িলোঁ, মোৰো সন্দেহ আছে, মোৰ ইমান ধ্যান নাছিল। এনেকুৱা যদি হয় তেনেহ'লে এই সন্দেহৰ ক্ষেত্ৰত তেখেতে সেই দুজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি নামাজ 3 ৰিকাত মানি ল'ব, আৰু 4 ৰিকাত যিহেতু পঢ়া নাই আকৌ নতুনকৈ নামাজ পঢ়িব লাগিব 4 ৰিকাতৰ নামাজৰ। আৰু যদি এজন ব্যক্তিয়ে যদি কয় এনেকুৱা কথা, ইমামক কৈ আছে নাইবা এজন মুছল্লিক কৈ আছে যে আপুনি 3 ৰিকাতহে পঢ়ালে, যদি এজন ব্যক্তিয়ে কয়, তেনেহ'লে ইমাম মুহাম্মদ ৰহমাতুল্লাহ আলাইৰ মতে তেখেতে কৈ আছে যে এই নামাজটো এহতিয়াতান মানে সতৰ্কতাৰ কাৰণে
এইটো আকৌ মানে ঘূৰাই পঢ়িব লাগে। সতৰ্কতা এইটোই যে আকৌ পঢ়ি ল'ব লাগে। আৰু যদি এনেকুৱা হয়, বেলেগ ইমামৰ মতে কৈ আছে, বেলেগ ইমাম যিসকল আছে এওঁলোকৰ মতে যে এইটো ঘূৰাই পঢ়াটো, আকৌ দুবাৰা পঢ়াটো নামাজ মুস্তাহাব হয়। প্ৰথম বৈঠকত নামাজ 4 ৰিকাত নামাজ আছিল, 2টা বৈঠক হ'ব। বৈঠক মানে য'ত আত্তাহিয়াতু পঢ়া হয়। 2 ৰিকাত নামাজ পঢ়ি বহে না নাই, 2 ৰিকাত নামাজ পঢ়ি বহি আত্তাহিয়াতু পঢ়ে, এইটো প্ৰথম বৈঠক। আৰু যি বৈঠকত আত্তাহিয়াতু দৰুদ শৰীফ পঢ়ি আমি নামাজ শেষ কৰোঁ, সেইটো শেষৰ বৈঠক। প্ৰথম বৈঠক বুলি কোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনত আহিব লাগিব যে তেনেহ'লে নামাজ 4 ৰিকাতৰ। এই শব্দটো বাৰ আহিব, যাতে আপুনি পিছলৈ পটককৈ ধৰিব পাৰে যে প্ৰথম বৈঠক মানে 4 ৰিকাত নামাজ হ'ব নিশ্চয়। প্ৰথম বৈঠকত যদি তাশাহুদ পঢ়াৰ পিছত চুপ থাকিল, তাশাহুদ মানে আত্তাহিয়াতু পঢ়িলে আৰু চুপচাপ বহি আছে, এতিয়া কিমান সময় বহি থাকিলে সুজু সিজদা কৰিব লাগিব নামাজ শুদ্ধ কৰাৰ কাৰণে? কোৱা হৈছে যে 1 ৰুকুন পৰিমাণে। ৰুকুনটো মই কৈ দিছিলোঁ সিদিনাও, আকৌ কৈছোঁ, ৰুকুন কোৱা হয় 3 তসবিহ পৰিমাণ। 3বাৰ সুবহানাল্লাহ কোৱাতে যিমান সময় লাগে এইটো হ'ল 1 ৰুকুন, এটা ৰুকুন। ইমান সময় 3বাৰ সুবহানাল্লাহ কোৱাতে যিমান সময় লাগে, ইমান সময় যদি কোনোবাই চুপচাপ বহি থাকে আত্তাহিয়াতু পঢ়াৰ পিছত প্ৰথম বৈঠকত, অৰ্থাৎ উঠিব লাগিছিল না, প্ৰথম বৈঠক কৰি উঠি আল্লাহু আকবার কৈ উঠিব লাগিছিল 3য় ৰিকাতৰ কাৰণে, কিন্তু নুঠি কি কৰিলে? বহি আছে চুপচাপ। ইমান সময়লৈকে বহিছে যে 3বাৰ সুবহানাল্লাহ কোৱা যাব, তেনেহ'লে সেইজন ব্যক্তিৰ ওপৰত নামাজ শুদ্ধ কৰাৰ কাৰণে সুজু সিজদা কৰিব লাগিব, সেজদাই সুহু কৰিব লাগিব শেষত, তেতিয়াহে নামাজ শুদ্ধ হ'ব। আৰু যদি 1 ৰুকুন পৰিমাণতকৈ কম সময় যদি থাকিছে, 1 ৰুকুনতকৈ যদি কম সময় যদি চুপচাপ বহি থাকিছে, তেনেহ'লে সুজু সিজদা কৰিব নালাগে। নহয়, এইটো মছলা নহয়, এইটো মছলা অহা নাই, দৰুদৰ মছলাটো অহা নাই। চুপচাপেই বহি আছে, দৰুদ পঢ়া নাই। যদি দৰুদ পঢ়ে সেইটো মছলা বেলেগ আহিব। আপুনি যিটো কৈছে দৰুদৰ কথা, যে আত্তাহিয়াতুৰ পিছত দৰুদৰ পৰা, সেইটো মছলা অহা নাই। এতিয়া চুপ থকাৰ যিটো মছলা, সেইটো কোনোবাই একো পঢ়া নাই, দৰুদো পঢ়া নাই, একো পঢ়া নাই, চুপচাপ বহি আছে, চুপচাপো বহি থাকিব নোৱাৰিব। আত্তাহিয়াতু প্ৰথম বৈঠকত, আকৌ কৈছোঁ, প্ৰথম বৈঠকত যদি কোনোবাই আত্তাহিয়াতু পঢ়াৰ পিছত চুপচাপ বহি আছে, কিমান সময় বহিছে? 3বাৰ সুবহানাল্লাহ কোৱাৰ সময়, এইটো 1 ৰুকুন বুলি কোৱা হয়। এইখিনি সময় যদি কোনোবাই বহি থাকে, তেনেহ'লে সেজদাই সুহু, তাতকৈ যদি বেছি সময় থাকে তথাপিও সেজদাই সুহু কৰিলে নামাজ শুদ্ধ হ'ব, অন্যথায় নামাজ শুদ্ধ নহ'ব। ফৰজ নামাজত প্ৰথম বৈঠকত দৰুদ শৰীফৰ কিছু অংশ পঢ়িলে, এইটো হ'ল ছাৰে কোৱা যিটো মছলা প্ৰশ্ন, যে ফৰজ নামাজত এনেকুৱা যদি হয়, আকৌ নফল নামাজৰ ক্ষেত্ৰত বেলেগ হ'ব। ফৰজ নামাজত যদি কোনোবাই দৰুদ শৰীফ আত্তাহিয়াতু পঢ়াৰ পিছত প্ৰথম বৈঠকত দৰুদ শৰীফৰ কিছু অংশ পঢ়িলে, কিমান সময় পঢ়িলে? নামাজ ফৰজ হোক, নাইবা ওয়াজিব হোক, নাইবা সুন্নতে মুআক্কাদা হোক, নফল নামাজৰ ক্ষেত্ৰতো বেলেগ। যদি ফৰজ নামাজ হয়, ওয়াজিব নামাজ হয়, ওয়াজিব নামাজ যেনেকৈ বেতৰৰ নামাজ, সুন্নতে মুআক্কাদা যেনেকৈ মাগৰিবৰ 2 ৰিকাত সুন্নত আমি পঢ়োঁ যে, সুন্নতে মুআক্কাদা, জৰুৰী সুন্নত, এই 3 প্ৰকাৰৰ নামাজৰ ক্ষেত্ৰত যদি প্ৰথম বৈঠকত থিয় হৈ যাব লাগিছিল, আত্তাহিয়াতু পঢ়াৰ পিছত ফৌৰান থিয় হ'ব লাগিছিল, কিন্তু নহয়, দৰুদ শৰীফ পাঠ কৰিছে, কিমানখিনি পাঠ কৰিলে সুজু সিজদা ৱাজিব হ'ব তাৰ ওপৰত? আল্লাহুম্মা সাল্লি আলা মুহাম্মদ, এই মুহাম্মদ শব্দলৈকে পঢ়াৰ লগে লগে সেজদাই সুহু ৱাজিব হৈ যাব। আল্লাহুম্মা সাল্লি আলা মুহাম্মদ লৈকে যদি পঢ়ে, তেনেহ'লে ইয়াতকৈ যদি কম হয়, আল্লাহুম্মা সাল্লি আলা মুহাম্মদ শব্দটো অহা নাই, তেতিয়ালৈকে সেজদাই সুহু কৰিব নালাগে। 4 ৰিকাত নফলত প্ৰথম বৈঠকত দৰুদ পঢ়িলে, যদি ইয়াতে আহিল আপোনাৰ নফলটো ৰৈ গ'ল, যদি 4 ৰিকাত নফল নামাজত প্ৰথম বৈঠকত দৰুদ যদি কোনোবাই পঢ়ে, এনে পৰিস্থিতিত
তেনেহ'লে সেই নফল পঢ়াটো মুস্তাহাব হ'ব। কি নফল নামাজত দৰুদ শৰীফটো পঢ়াটো মুস্তাহাব হ'ব, বৰঞ্চ মুস্তাহাব হয়, অকল জায়েজে নহয়, পঢ়াটো উত্তম ভাল। নফল নামাজত যদি প্ৰথম বৈঠকত 4 ৰিকাত নামাজত নফল নামাজত যদি প্ৰথম বৈঠকত কোনোবাই দৰুদ শৰীফ পঢ়ে সেইটো পঢ়িব লাগে, উত্তম। নফলৰ 4 ৰিকাত হয় জানো? নফলটো 2 ৰিকাতে হয়। কেতিয়াবা যদি 4 ৰিকাতৰ নফলৰ নিয়ত বান্ধিব পাৰে, নিয়ত কৰিব পাৰে, নামাজ নফল 4 ৰিকাতো পঢ়িব পাৰে, সেই ক্ষেত্ৰত দৰুদ শৰীফ পঢ়াটো উত্তম হয়, নপঢ়িলেও হ'ব। আকৌ যদি আত্তাহিয়াতুৰ কিছু অংশ এৰি দিয়ে, আত্তাহিয়াতু পঢ়িব লাগিছিল কমপ্লিটলি, কিন্তু কিছু অংশ যদি এৰি দিয়ে, প্ৰথম বৈঠক বা শেষ বৈঠকত, বৈঠকটো দুটাই থাকে, প্ৰথম 4 ৰিকাত নামাজত শেষ বৈঠক, আমাৰ প্ৰথম বৈঠক আৰু দ্বিতীয় বৈঠক আহিব, শেষ বৈঠক আহিব। যদি প্ৰথম বৈঠক হয় বা শেষ বৈঠক হয়, এই ক্ষেত্ৰত যদি আত্তাহিয়াতুৰ কিছু অংশ এৰি দিয়ে, তেনেহ'লে সুহু সিজদাই ৱাজিব হ'ব, সিজদাই সুহু ৱাজিব হৈ যাব। যদিও এই কথাটো মনত ৰাখিব, যদিও নামাজ ফৰজ হোক, ৱাজিব হোক, নাইবা নফল হোক, নামাজ ফৰজ হোক, নাইবা নফল হোক, নাইবা ৱাজিব হোক, সকলো নামাজৰ ক্ষেত্ৰত আত্তাহিয়াতু পঢ়াটো জৰুৰী। আত্তাহিয়াতুৰ যদি কোনো এক অংশ এৰি দিয়ে, তথাপিও সুহু সিজদা কৰিব লাগিব। এতিয়া হওক তাৰ পিছৰ মছলা, প্ৰথম বৈঠক পাহৰি গ'লে কি কৰিব? প্ৰথম বৈঠকে পাহৰি গৈছে, থিয় হৈ গৈছে। সুন্নতে মুআক্কাদা, ফৰজ বা সুন্নতে মুআক্কাদা হ'লে সিজদাই সুহু ৱাজিব হ'ব। যদি প্ৰথম বৈঠক এৰি থিয় হৈ যায়, তেনেহ'লে ফৰজ নামাজ নাইবা সুন্নতে মুআক্কাদা নামাজ হয়, তেনেহ'লে প্ৰথম বৈঠকত সুহু সিজদা ৱাজিব হৈ যাব। প্ৰথম বৈঠকত 2 বাৰ যদি তাশাহুদ পড়ে, প্ৰথম বৈঠকত যদি, প্ৰথম বৈঠকটো বুজি পাই আছে, প্ৰথম বৈঠকটো যদি তাশাহুদ মানে আত্তাহিয়াতু যদি 2 বাৰ পাঠ কৰি দিয়ে, তে কি হ'ব? যদি ফরজ নামাজ হয় বা সুন্নতে মুআক্কাদা হয়, সুজদা করা ওয়াজিব হব। কি পড়িলে? প্রথম বৈঠকত 2 বার যদি আত্তাহিয়াতু পাঠ করে, প্রথম বৈঠকত যদি 2 বার আত্তাহিয়াতু পাঠ করে, তেনেহলে নামাজ যদি ফরজ হয়, ওয়াজিব হয়, সুন্নতে মুআক্কাদা হয়, তেনেহলে সুজদা করিব লাগিব। নফল নামাজ হলে সুজদা ওয়াজিব নহব। হেক বৈঠকত 2 বার তাশাহুদ পড়িলে, হেখর বৈঠকত 2 বার যদি তাশাহুদ পড়ে, প্রথম বৈঠকের ক্ষেত্ৰত বেলেগ, হেখর, তেনেহলে হেখর যদি হয়, হেখর যদি আকৌ তাশাহুদ 2 বার পড়ি দিয়ে, আত্তাহিয়াতু 2 বার পড়ে, তেতিয়াহলে সেজদায়ে সুহু ওয়াজিব নহব। হেখর বৈঠকত, নফল নামাজত এনেও সেজদায়ে সুহু ওয়াজিব নহব, কিন্তু ফরজৰ ক্ষেত্ৰত কোৱা হৈছে, ফরজ, ওয়াজিব বা সুন্নতে মুআক্কাদা নামাজত যদি প্ৰথম বৈঠকত, 4 ৰিকাত নামাজ আছিলে, প্ৰথম বৈঠকত কি কৰিলে? আত্তাহিয়াতু 2 বার পাঠ কৰিলে। আত্তাহিয়াতু 2 বার পাঠ কৰাৰ ক্ষেত্ৰত সুহু সিজদা ওয়াজিব হ'ব, যদি এই বৈঠকটো প্ৰথম বৈঠক হয়। প্ৰথম বৈঠকত যদি আত্তাহিয়াতু 2 বার পাঠ কৰে, তেনেহলে কি হ'ব? সেজদায়ে সুহু ওয়াজিব হ'ব। আৰু হেখৰ বৈঠকত যদি আত্তাহিয়াতুই 2 বার পাঠ কৰিলে, পঢ়িব লাগিছিল কি? আত্তাহিয়াতুৰ পিছত দৰুদ শরীফ পঢ়িব লাগিছিল। দৰুদ শরীফ নপঢ়ি আত্তাহিয়াতুই 2 বার পাঠ কৰিলে, তাশাহুদ 2 বার পাঠ কৰিলে, এনে ক্ষেত্ৰত সুহু সিজদা ওয়াজিব নহয়। এনেকুৱা হ'ব পাৰে যে প্ৰথম বৈঠকত ভুলতেই সালাম ফিৰাইছে, ঠিক কি কৰিব? প্ৰথম বৈঠকত যদি সালাম ফিৰাইছে, তেনেহলে সালাম ফিৰোৱাৰ পিছত ইয়াতে মছলাটো আগতেও আহিছিল যে যেতিয়ালৈকে কেবলা ৰুখ তাৰ সিনা থাকিব, তাৰ সিনাটো কেবলা ৰুখত থাকিব, কাৰো লগত কথা বাৰ্তাও কোৱা নাই, কথা বাৰ্তা কোৱা নাই, মনত যদি আহি গৈছে না মইতো নামাজটো প্ৰথম বৈঠকতে সালাম ফিৰাই দিলোঁ, তৎক্ষণাত থিয় হ'ব লাগিব। থিয় হৈ নামাজ পুৰা কৰিব আৰু শেষত সেজদায়ে সুহু কৰিব। শেষত সেজদায়ে সুহু কৰিব, যেহেতু দুইফালে সালাম ফিৰাইছিল বা একফালেই ফিৰালে,
একফালে তো ফিৰাব নোৱাৰিব। প্ৰথম বৈঠকতো আৰু নামাজ কমপ্লিট নহ'ল। প্ৰথম বৈঠক মানে 4 ৰিকাত নামাজ, 2 ৰিকাত নামাজতেই চালাম ফিৰাই দিছে। থিয় হ'ব লাগিছিল, চালাম ফিৰাইছে, একবাৰ একফালে ফিৰাইছে বা দুইফালে ফিৰাইছে। তেতিয়া আপোনাৰ মনত পৰিছে যে মই কি কৰিলোঁ, 2 ৰিকাততেই নামাজ কমপ্লিট কৰি দিলোঁ। কাৰো লগত এতিয়ালৈকে আপুনি কথা বতৰা পতা নাই, বা আপোনাৰ চিনাটো কেবলাৰ ফালে আছে, বা নামাজৰ বাহিৰত যিমানবোৰ কাম হয়, কৰ্ম হয়, সেইবিলাক আপুনিও কৰা নাই। নামাজৰ পৰিপন্থী যিমানবোৰ কাম হয় সেই কামবিলাক কৰা নাই। তেতিয়াহ'লে আপুনি ফৌৰান তৎক্ষণাত থিয় হৈ আকৌ 3 নম্বৰ ৰিকাতৰ কাৰণে থিয় হ'লে, 4ৰ্থ ৰিকাতো পঢ়িলে, শেষত চেজদাই চহু কৰি নামাজ কমপ্লিট কৰিলে নামাজ হৈ যাব। এতিয়া হওক যে প্ৰথম বৈঠকত কিমানখিনি উঠিলে চেজদাই চহু ৱাজিব হ'ব। প্ৰথম বৈঠকত আপোনাৰ আত্তাহিয়াতু পঢ়া হৈছে। প্ৰথম বৈঠকত আত্তাহিয়াতু পঢ়া হৈছে। প্ৰথম বৈঠকত আপোনাৰ কি কৰিব লাগিছিল, বহিব লাগিছিল, কিন্তু প্ৰথম বৈঠক নকৰি আপুনি কি কৰিলে, থিয় হৈ আছে। বৈঠক নকৰি থিয় হৈ আছে। এতিয়া কিমানখিনি থিয় হ'লে আপুনি চেজদাই চহু কৰিব লাগিব। এতিয়া যদি আপোনাৰ বহাৰ ওচৰা ওচৰি আছে তেনেহ'লে চহু চেজদা কৰিব নালাগে। বৈঠকৰ ওচৰি ওচৰি আছে, সেইটো কেনেকৈ ধৰিব, আপুনি এনেকৈ উঠিছে যে এতিয়াও আঁঠু ভাঁজ হৈ আছে, আঁঠু চিধা হোৱা নাই, তেনেহ'লে বহাৰ ওচৰা ওচৰি হ'ল। আৰু যদি একেবাৰে আঁঠু হ'ল, চিধা হৈ গ'ল, তেনেহ'লে ভাবিব যে মই থিয় হোৱাৰ ওচৰা ওচৰি গ'লোঁ। তো ধৰা হ'ব কোনটো, আপুনি থিয় হোৱাটো ধৰা হ'ব। যদি আপুনি এনেকৈ থিয় হৈছে তেনেহ'লে এই ক্ষেত্ৰত নামাজ ঘূৰি আহিব নালাগে। বৈঠক আপোনাৰ পাহৰি গ'ল, নামাজ আপোনাৰ শেষত চজদা কৰিলেই হৈ যাব, নামাজ কমপ্লিট হৈ যাব। শেষৰ বৈঠকত যদি এনেকুৱা হয় যে শেষৰ বৈঠকত দৰুদ শৰীফ পঢ়িছে দুইবাৰ যদি দৰুদ শৰীফ পঢ়িছে তেনেহ'লে চজদা ৱাজিব নহ'ব। 2বাৰ দৰুদ শৰীফ পঢ়িলেও কোনো অসুবিধা নাই। কোনোবাই যদি শেষৰ ৰাকাতত তাশ্বাহুদৰ পিছত থিয় হয়, আত্তাহিয়াতু পঢ়িছে, শেষৰ ৰিকাতত তাশ্বাহুদৰ পিছত থিয় হৈছে, এতিয়া কি কৰিব, যিহেতু শেষৰ বৈঠকে হয়, শেষৰ বৈঠকটো নামাজ কমপ্লিট কৰিব লাগিছিল, আত্তাহিয়াতু পঢ়াৰ পিছতো থিয় হোৱাৰ কথা নহয়, দৰুদ শৰীফ পঢ়াৰ কথা আছিল। শেষৰ ৰিকাতত আত্তাহিয়াতু পঢ়িব, দৰুদ শৰীফ পঢ়িব, চালাম ফিৰাব, সেইটো নকৰি তাশ্বাহুদ পঢ়াৰ পিছত থিয় হৈ গ'ল। তেতিয়া যদি মনত পৰিছে থিয় হোৱা অৱস্থাত যে মই থিয় হৈ গ'লোঁ, এইটোতো মোৰ 5ম নম্বৰ ৰিকাতত হ'ব বা 3 নম্বৰ ৰিকাত হৈ আছে, 2 ৰিকাত নামাজ যদি হয় তেনেহ'লে আপোনাৰ 3য় নম্বৰ ৰিকাতত আপুনি কিয় থিয় হ'ব, 2 ৰিকাত নামাজ কমপ্লিট হ'লহেঁতেন। এনে ক্ষেত্ৰত কি কৰিব, যদি আপুনি থিয় হৈছে, মনত পৰিছে মোৰ ভুল হৈ গৈছে, তেতিয়া তৎক্ষণাত বহিব লাগিব। চাহে কোনো কিছু তিলাৱত কৰিছে বা নকৰিছে কোনো কথা নাই, যদি 2 ক্ষেত্ৰতেই সোনকালে বহিব লাগিব। বহি লগে লগে কি কৰিব লাগিব, চেজদাই চহু কৰিব লাগিব, আত্তাহিয়াতু নহয়, চেজদাই চহু কৰিব লাগিব। মছলাটো আকৌ মই কৈছোঁ যে শেষৰ ৰিকাত, আপোনাৰ যিটো শেষৰ ৰিকাতত আত্তাহিয়াতু পঢ়াৰ পিছত কি পঢ়িব লাগে, আপোনালোকে অলপমান কওক। দৰুদ শৰীফ পঢ়িব লাগে। কি মুছল্লিয়ে কি কৰিলে, থিয় হৈ গ'ল। ইমামৰো হ'ব পাৰে, অকলে অকলে নামাজ পঢ়ি আছে তেখেতৰো হ'ব পাৰে, অকল ইমামৰ মছলা নহয় এইটো। থিয় হৈ যোৱাৰ লগে লগে আপোনাৰ মনত পৰিল, বা কোনো কিছু সূৰা ফাতিহা তিলাৱত কৰা আৰম্ভ কৰিছে, বা কৰাই নাই, চুপচাপে আছে, ষ্টাৰ্টে কৰা নাই, দুয়োটা ক্ষেত্ৰত পঢ়িছে নাইবা পঢ়া নাই, 2 ক্ষেত্ৰতেই মনত পৰিছে মোৰতো এইটো ভুল হৈ গ'ল, মোৰ চালাম ফিৰাব লাগিছিল। তেতিয়া যে বহি কি কৰিব, তৎক্ষণাত বহি সোঁফালে চালাম ফিৰাব, সোঁফালে চালাম ফিৰাই চেজদাই চহু কৰি ল'ব আগতে। এতিয়া ক'ব চেজদাই চহু কৰাৰ কাৰণে তাশ্বাহুদটো লাগিব, তাশ্বাহুদটো পঢ়া হৈছে আগতে, তাশ্বাহুদ পঢ়া হোৱা নাই জানো, তাশ্বাহুদ পঢ়া হৈ গৈছে। বহি চেজদা সোঁফালে চালাম ফিৰাই চুচিজদা কৰি আকৌ তাশ্বাহুদ পঢ়িব, দৰুদ শৰীফ পঢ়িব, যিমানবোৰ দোৱা আছে পঢ়ি চালাম ফিৰাই দিব। তেতিয়া শেষত আকৌ চুচিজদাৰ প্ৰয়োজন নহ'ব, চুচিজদা কৰি হৈ গ'ল। মাগৰিবৰ নামাজত যদি শেষ বৈঠক কৰা নাই, মাগৰিবৰ নামাজত শেষ বৈঠক কৰা নাই,
চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে, চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে মাগৰিবৰ নামাজত। এতিয়া এনেকুৱা যদি হয় যে চতুৰ্থ ৰিকাতৰ কাৰণে থিয় হৈ গৈছে, যদি মনত পৰিছে চূৰাও পৰিলে, ৰুকু কৰিলে, চেজদা কৰাৰ আগলৈকে যদি মনত পৰিছে, চেজদা কৰাৰ আগলৈকে যদি মনত পৰিছে, চতুৰ্থ ৰিকাতৰ চেজদা কৰা নাই এতিয়ালৈকে, মনত পৰিছে, আকৌ ঘূৰি আহিছে, সুজদা কৰিলে, ঘূৰি আহি সুজদা কৰিলে, তেনেহ'লে নামাজ কমপ্লিট হ'ব, শুদ্ধ হ'ব, অন্যথাই নামাজ শুদ্ধ নহ'ব। আশা কৰোঁ এইখিনি মছলা আপোনালোকৰ অলপমান ফায়দা হ'ব। আৰু ইনশাল্লাহ সুজদাৰ বিষয় লৈ আজি কমপ্লিট হ'ল। অহা জুমাৰ পৰা আমি ষ্টাৰ্ট কৰিম মজবুকৰ নামাজ। 1 ৰিকাত পালে, 2 ৰিকাত পালে, 3 ৰিকাত পালে, তেতিয়া কেনেকৈ নিজৰ নামাজটো কমপ্লিট কৰিব, এই বিষয় লৈ মছলা আহিব ইনশাল্লাহ।